শুনা বাচ্চাবোৰ, কালি তোমালোকক যি হোমৱৰ্ক দিছিলো তাৰ প্ৰতি পৃষ্ঠা বৰ গুৰুত্বপূৰ্ণ। দোস্ত আজি আইসক্রিম খাব নেকি? মোর পকেটত ধন আছে। মোৰো ইমান দিন আইসক্রিম খোৱাৰ মন আছিল, কিন্তু মাষ্টাৰ চাপে ধৰা পেলাব। মাষ্টাৰ চাপৰ চকুৰে সকলো দেখা যায়, ধৰি পেলালে শাস্তি খাম। কিবা গুপ্ত কথা পাতিছেনে পিছফালে? ক্লাছৰ পৰা ওলাই যাব বিচাৰিছে নেকি? নাই স্যার, আমি তো হোমৱৰ্কৰ কথাই আলোচনা কৰি আছিলো। ঠিকেই, ভালদৰে আলোচনা কৰা। আবেলি বিদ্যালয় শেষ হোৱাৰ পিছত আইচক্ৰীম খাই যাব পাৰা। হা 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 হা। ছাৰেও জানি পালে,